আৰু ৰাইজ এনেকৈ ধুনীয়াকৈ বহি ল'ব পাৰে। আহক, আহিলে গম পাব। বহুতে বহুত দূৰৰ পৰা আহিছে আৰু এনেকুৱা ওপৰৰ পৰা এনেকুৱা এটা ভিউ দেখিছে, ধুনীয়া সুন্দৰ পাহাৰ, তাৰপিছত আছে এটা সুন্দৰ নদী। হে গাইজ, কি খবৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু 2024 আজি হ'ল মানে শেষৰটো পিকনিক খাবলৈ গৈ আছোঁ আমাৰ পৰিয়াল মানে খুৰাহঁতৰ পৰিয়াল আৰু মই মানে ডাঙৰ খুৰাহঁত আৰু সৰু খুৰাহঁত সেনেকৈ মিলি আমি এটা পৰিয়াল হিচাপে গৈ আছোঁ এটা সুন্দৰ ঠাইলৈ বুলি। আৰু আপোনালোকে ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকিলে সকলোখিনি গমেই পাব। ভিডিঅ'টো সকলোকে চাই থাকক। আৰু এতিয়া গৈ আছোঁ মই চাইকেল লৈ যোৱাৰ কাৰণটো হ'ল মানে সিহঁতে চাইকেল লৈ আহিব লামপাৰালৈকে। মোৰ গাড়ীখন আছিলে, গাড়ীখন নানো, কাৰণ লামপাৰাত থ'লে অলপ ৰিক্স আছে গাড়ীখন, মানে কিবা কিবি হৈ থাকে আৰু তাতে বহুত কিবা মানুহ আছে, ভাল নালাগে আৰু থ'বলৈ। সেয়ে আৰু তাৰ কাৰণে চাইকেলখন লৈ যায় তাতে থৈ কিনে আহোঁতে বা কেইটা বাজে তাৰ কাৰণে চাইকেলখন থৈ যাম আৰু তাৰ পৰা সিহঁতৰ গাড়ীত যাম। সেইটো ৰাইজ বহুতে কিবা কিবি ভাবিছে মই চাইকেল লৈ অহাৰ কাৰণে, মানে বাইক থাকিলে চাইকেল লৈ যায় কি আহে এনেকৈ ভাবছে কাৰোবাৰ, কিন্তু ভাবিলেও ভাল লগা আৰু মই কৈছোঁ কি তেল নাই বুলি কৈছোঁ গাড়ীত, তেল নাই তাৰ কাৰণে চাইকেল লৈ যাম। ক'ত যাম সেইটো কৈ অহা নাই, কিন্তু টিকিলাহঁতে তাতে আহি লামপাৰা ৰখি আছে আৰু মই চাইকেল লৈ যাই আছোঁ। গাইজ বহুত দিনৰ মূৰত চাইকেল চলালে তাৰমানে বহুতেই ভাগাৰ লাগে, কাৰণ সদায় চাইকেল চলালে পাৰি, কাৰণ বহুত দিন বাইক চলালোঁ না, চাইকেল চলাব বাদেই বস্তিল, আজি বহুত দিনৰ মূৰত চলালোঁ। আৰু ফাইনেলি আমি আহি গ'লোঁ আমাৰ লোকেশ্যন, আৰু ইয়াতে আমি গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি দিলোঁ। আমি এইখন গাড়ী লৈ আহিছিলোঁ, এটা খুৰাহঁতৰ গাড়ী, ইয়াতে থাকক গাড়ীখন, আৰু গাড়ীৰ ফিজ ল'লে 200 টকাকৈ। আৰু এতিয়া গৈ আছোঁ আপোনালোকক ঠাইবিলাক দেখুৱাবলৈ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু আমি আহি পালোঁ আমাৰ লোকেশ্যনটো, আমি ক'ত আহিছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু আহোঁতে বাৰু আমি বেছি ভিডিঅ' কৰা নাই, কাৰণ গাড়ীখনত মানে বহিবৰ ঠাই নাই, তাৰ কাৰণে বেছি ভিডিঅ' কৰি থকা নাই। ডাইৰেক্ট আহি কিনে এতিয়া ঠাইখন দেখাম, আমি ক'ত আহিছোঁ, কি কৰিছোঁ, কেনেকৈ কি সম্পূৰ্ণ। গাইজ এটা সুন্দৰ লোকেশ্যন হাহিম আৰডঙা পিকনিক স্পট, এটা ধুনীয়া পিকনিক স্পট। মোৰ অলৰেডি ইয়াতে এবাৰ আহিছিলোঁ, গতিকে পৰিয়াল হিচাপে আমি ইয়াতে পিকনিক খাবলৈ আহিছোঁ। আৰু এনেকুৱা এটা পৰিৱেশ ইয়াতে, টিকিলা ভাইটি, খুৰীমা দুজন, বাইদেউ আৰু আহিছে আমাৰ দাদা আৰু এজন দাদাৰ লগ, সিহঁতে বাৰু অলপ দূৰত গৈছে, সিহঁতে আহি আছে। এতিয়া আমি ঘৰৰ পৰা খানা চানা বনাই অলৰেডি আনিছে, আৰু এতিয়া আমি খাই ল'ম, জেগাবিলাক চাওঁ, আপোনালোককো দেখুৱাওঁ। বহুতে বহুত দূৰৰ পৰা আহিছে আৰু সকলোৱে ইয়াতে কোনোবাই পিকনিক খাই আছে, কোনোবাই খানা বনাই আছে, কোনোবাই আৰু এই তাতে গৈ আছোঁ আমি এতিয়া অলপ ফটো আপোনালোক দেখুৱাবলৈ ঠাইখিনি। আৰু আপোনালোকে ইয়াৰে এটা ভিউ চাই লওক কেনেকুৱা। আৰু এখন দোকানত আপোনালোকে খাব পাৰে বস্তু, এইবিলাক কমলা আৰু এইবিলাক তেতেলী। দামটো ইমানকে? এইটো 80। কি? এইটো 80, এইটো 50 বোলে। ইয়াতে লোকেল কমলা চাগে সৰু। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজে একমাত্ৰ পুতেকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস নকৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। বাৰু যি লিখিছে একদম ৰাইট কথা লিখিছে, কথাখিনি সত্য একদম। আছে উমাই ৱাটাৰফল, আৰু এইফালে উমাই ৱাটাৰফলটো আছে। এনেকুৱা এটা ধুনীয়া লোকেশ্যন, বেছি দূৰ নাই আৰু উমাই ৱাটাৰফলটোলৈ, গতিকে গৈ আছোঁ। আৰু ইয়াতে আহিলে এখন এনেকুৱা দলং পাব, আৰু দলংখনেদি এনেকৈ যাব লাগিব সিপাৰলৈ। আমি বাৰু এতিয়া দলংখনৰ ওপৰত আহি গ'লোঁ, মানে দলংখনত বেছি মানুহ হ'লে আহিব নিদিয়ে, কাৰণটো হ'ল দলংখন বহুত পুৰণা ন, তাৰ কাৰণে বেছি মানুহ হ'লে ইয়াতে আহিব নিদিয়ে। আৰু যিহেতু দলংখন ব্ৰিটিছৰ দিনতে বনোৱা দলং, তাৰ কাৰণে অলপমান বহুত দিন হ'ল, তাৰ কাৰণে লুজ হৈছে, তাৰ কাৰণে ইমান এটা মানুহ ইয়াতে উঠিব নিদিয়ে। আৰু এনেকুৱা এটা লৰি আছে, ভয়ো লাগে। আৰু ওপৰৰ পৰা এনেকুৱা এটা ভিউ দেখিবলৈ পায়। আৰু গাইজ কেইজনমান আমাৰ ভাইটি লগ পালোঁ, ইয়াতে পিকনিক খাব আহিছা? ক'ৰ পৰা আহিছা? ফুলুকামুৰি। বাক্সা ডিষ্ট্ৰিক্ট। মই বেছি দূৰ নহয়, আমাৰ ঘৰ বকোতে। বন্ধুসকল, এইখন দলঙৰ অৱস্থা বহুত দিনেই হ'ল, আৰু এইখন দলং মানে কি এতিয়ালৈকে একো ৰিপেয়াৰিং হোৱা নাই। এনেকুৱা এটা বস্তু হৈছে, চাওক, এয়া দেখিছেনে,
এইবিলাক বস্তু চিনি গৈছে এইবিলাক এনেকৈ এইবিলাক ৰোডবিলাক যদি চিনি যায় এনেকৈ বহুত জেগাত চিনা দেখিছোঁ কিন্তু এনেকুৱা পৰিস্থিতিত মানে এণ্ট্ৰি বন্ধ হ'ব লাগে কিন্তু এই আৰু বহুতে এই সৰু জেগাবিলাকত বনাই আছে খাই আছে আমি বাৰু অলৰেডি ঘৰৰ পৰা আনিছোঁ যিহেতু আমি অলপ পিছত খাম মেৰামতি কৰাটো ভাল কাৰণ এনেকুৱা এখন দলঙত এনেকুৱা ৰিক্সত অহাটো ভাল নহয় কাৰণ ইমানখিনি মানুহ অহা যোৱা কৰে এই সময়ত যদি চৰকাৰে অলপ গভৰ্ণমেণ্টে এই বস্তুবিলাকৰ প্ৰতি অলপ চাই বহুতে ভাল লাগে আৰু কৰিলে নহয় পাতিকৰা মানে দলংখন ইমান এটা প্ৰব্লেম হৈছে এনেকুৱা এটা হয় নাপায় এনেকুৱা এটা প্ৰব্লেম হৈ চাওক এই চাওক এইবিলাক যে চাওক এইবিলাক চাই চাওক চিনি গৈছে এনেকুৱা এটা পৰিস্থিতি এনেকুৱা দলং এখন অহাটো বহুত মুস্কিল তই ভাল আৰু এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া ৱাটাৰফল চাবলৈ আৰু ৱাটাৰফলটোৰ নাম হ'ল উমাই ৱাটাৰফল এনেকুৱা ধুনীয়া বস্তু আছে আৰু চলো এনেকৈ আহিলে এখন সৰু মিনি বাঁহৰে দলং আছে আৰু দলংখন পাৰ হৈ এনেকুৱা এটা ৱাটাৰফল আছে গতিকে চলো মোৰ হাতত ড্ৰোন শ্বট নাই ওপৰৰ পৰা এনেকুৱা এটা ড্ৰোন শ্বট ভিউ মানে একদম সমস্ত ধুনীয়াখন ড্ৰোন নহ'লেও অলপ ভিউটো দেখুৱাব পাৰিছোঁ ওপৰত বহুতে ভাল লাগছে ভিউটো চাই লওক ৱাও খানা খাই আমি ৰাইজ এটা ৱাটাৰফল চাব আহিছোঁ আৰু তাতে দিব লাগে এজনৰ 20 টকাকৈ পইচা উঠছে আৰু ইয়াতে ভাই এজনৰ 20 টকাকৈ দি ৱাটাৰফল চাব আহিছোঁ কাৰণ লগাৰ মানুহ না দেখুৱাব লাগিব সেয়ে আৰু বেলেগ নহ'লে নাহিলোঁ হয় 20 টকা দি ৱাটাৰফল এটা চাব আহিছোঁ আৰু ৰাইজ এইটোৱে হ'ল ৱাটাৰফলটো আৰু এটা মিনি ৱাটাৰফল সিমান ডাঙৰ নহয় ৱাটাৰফলটো আৰু ভালেই লাগিছে যিয়ে নহওক ইয়াতে ধুনীয়াকৈ ফটো উঠিব পাৰে আৰু চববিলাক আছে ইয়াতে এইবিলাক বটল এইবিলাক খালে নহ'ব এইবিলাক অলপ ভালকৈ ৰখাটো ভাল আৰু এইবিলাক খোৱা বস্তুৱে নহয় এইবিলাক সাজে থোৱা বস্তু গাইজ একদম বিয়াৰৰ বটল কট আনা হ'লে খাবই পাৰিলোঁ ৱাটাৰফলটো সিমানো ডাঙৰ নহয় আৰু সৰুৱে আৰু এনেকৈ আৰু অলপ ষ্টাইলিছ কৰিছে বস্তুটো বাৰু কাৰণ এই দেখিছেনে এয়া এই বাঁহবিলাক দিছে এনেকৈ পানীটো পৰাকৈ ধুনীয়াকৈ চাইডডাল আৰু এনেকৈ সেয়া আৰু আপোনালোকে সেই যে নাও দেখিছে নাৱতো উঠিব পাৰে নাৱত উঠিলে দিব লাগিব 100 টকাকৈ আৰু এয়া যে দেখিছে এয়া হ'ল দলং এই দলঙত গ'লে আৰু এইবিলাক যে দেখিছে ছাতি চেয়াৰ আছে তাতে গ'লে দিব লাগিব 50 টকাকৈ আমি নাজানো দে আমাৰ পইচা নাই গাইছ ইমান আৰু গাইছ আমাৰ সিমান পইচা নাই দে গাইছ ইয়াতে পকাত নাই যাৱাৰ কাৰণ সিমান হাতত পইচা অনা নাই আৰু এনেকৈ গ'লে দেখা পাব অলপ বাৰু ফুটাই দি দেখুৱাই দিছোঁ আপোনালোকক বাৰু এণ্ট্ৰি ফিজ নাই সেই এনেকুৱা বস্তু আছে আৰু এইবিলাকো যদি ফটো উঠিব পাৰে বিচাৰে গতিকে দিব লাগিব 50 টকাকৈ আৰু এই এনেকুৱা আমাৰ ইয়াতে অকাত নাই দে উঠা পইচা নাই সিমান এটা বাৰু ইয়াতে নাযাওঁ যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিনা ফ্ৰীতে গতিকে অলপ এনেকুৱা আৰু পৰিৱেশ ইয়াৰে কি বুলি কয় আৰেডঙা ৱাটাৰফল বুলি নহয় পিকনিক স্পট আমি এতিয়া আহিছিলোঁ পেচাব কৰিব ঠাই বিচাৰি পোৱা নাই গাইজ আপোনালোকক দেখুৱাই এনেকুৱা পৰিৱেশ আছে ইয়াতে যদি আপোনালোকে ফটো উঠিব বিচাৰে তেতিয়াহ'লে লাগিব 50 টকা দিবলৈ আৰু সেনেকুৱা আৰু পৰিৱেশ আৰু এই ইয়াত যে দেখিছে আই লাভ কিবা বুলি লিখা আছে তাতেও দিব লাগিব আমি বাৰু ইয়াতে নাযাওঁ পইচা দি চবফালে পইচা এই আৰু পৰিৱেশ হাঁহিম এইখিনি আৰঙা বুলি কৈ চাগে যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহক আৰু বিন্দাছ পিকনিক খাই যাওক আমাৰ ওচৰতে এখন সুন্দৰ ঠাই আহি যাওক যদি বিচাৰে যদি অলপ মানে কি বাজেটটো আপোনালোকৰ ঘৰত গৈ কৈ আছোঁ কিমান কি লাগিব আহিলে আৰু সেনেকুৱা আৰু পৰিৱেশ এতিয়া আমি সিপাৰৰ পৰা ইপাৰে আহি গ'লোঁ আৰু যিহেতু দলংখনত মানুহ সিমান এণ্ট্ৰি নাই সেইকাৰণে অলপ প্ৰব্লেম আৰু এতিয়া আমি খাই লওঁ উঠি আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ ভাল বস্তু কিন্তু একদম ভাল বস্তু আনিছে ইয়াতে ৰাইজ ভাবি চালে কিন্তু পানীখিনি একদম বহুতে চিকচিকা পানী আপোনালোকে চাব পাৰে চাওক একদম তলত যি আছে চব দেখা পায় পানীখিনি কিন্তু আল্টিমেট চিকচিকা পানী চাওকহে এটা সুন্দৰ পৰিৱেশ কিমান আৰু ইয়াৰে ভিউ সকলোৱে খানা চানা খোৱাত ব্যস্ত আৰু সকলোৱে এতিয়া খানা চানা খাই আছে বনাই আছে কোনোবাই খাই আছে বনাই আছে কোনোবাই হাঁহৰ মাংস ব্ৰইলাৰ মাংস ছাগলী মাংস ব্যস্ত খানা বনোৱাত কোনোবাই ব্যস্ত চব্জি কাটাত কোনোবাই ব্যস্ত ডেন্স কৰাত কোনোবাই ব্যস্ত গান গোৱাত আৰু পিকনিকৰ ছিজনটো আৰু সকলোৱে খানা বনোৱাত ব্যস্ত এতিয়া খাব ল'ব সকলোৱে যাব এনজয় আৰু পিকনিকৰ এই ডিচেম্বৰ মাহটো আৰু এয়া আমাৰ ভাইটি লগ পালোঁ ভাইটি কৰিব আহিছা হাজো লগ পাই ভাল লাগিল হা নামটো কি আছিল আৰু ভাইটি লগ পালোঁ এজন হাজোৰ পৰা আহিছা থেংক ইউ কোনোবাই
কোনোবাই বহি আছে আৰু ইয়াতে কোনোবা আছে গাইজ আমি আৰু এটা গৈ আছোঁ নেক্সট লোকেশ্যন গতিকে চাই থাককচোন নেক্সট লোকেশ্যন আৰু তোমাৰ কাষতে আৰু চাই থাকক ভিডিঅ'টো গম পাব কি ঠাই যাওঁ কি ঠাই নাযাওঁ গতিকে মোক সিহঁতে বিচাৰি আছে মোৰ তাৰমানে এটা ঠাই ভিডিঅ' মনবিলাক কিবা কিবি ল'ব পাৰে খাব এতিয়া এটা কলৰ চিপ লৈ ল'লোঁ যিটো খাম কেনেকুৱা লাগে ন আজি ট্ৰাই কৰিম কলৰ চিপ কি কলৰ ভীমকলৰ চাগে যিয়ে নহওক ট্ৰাই একবাৰ কৰিব চেষ্টা কৰিম মানে খাই থাকোঁতে ইয়াক অলপ খাব দিলোঁ ভাল লাগছে দে খা নামাৰো দে খাব দিছোঁ খা আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া মানে আমি অলপ ঠাইবিলাক চাওঁ ইয়াৰে এইটো বেলেগ লোকেশ্যনৰ বেলেগ ঠাই আহিছোঁ মানে ঠাইখিনিৰ নামৰ কি বুলি ঠাই আছে নামখিনি হা এই নামটো পাহৰি গ'লোঁ উমৰাং কি বুলি কয় গতিকে এইখিনি ঠাইখিনি পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ কি আছে মানে এইখিনি ঠাইত তাত আনা নাই ডাইৰেক্ট ৰুটি আনিছোঁ ৰুটিটো খালোঁ মানে ভাত আনিলে ভাল নালাগে আমি এইটো বেলেগ খানা হৈ গ'ল ৰুটিৰ খানা ৰুটি মাংস পনীৰ লগতে কণী এইবিলাক চবখিনি আছে আৰু খোৱা লোৱা হৈ গ'ল এতিয়া আৰু এতিয়া এটা কুকুৰ আছিল কুকুৰটোক দিলোঁ খাবলৈ পনীৰখিনি খোৱা অ'কে আমি খাই লৈ উঠি এতিয়া আহি গ'লোঁ এইবাৰ ধুনীয়া ঠাইখিনি চাবলৈ আৰু কোনোবাই এনেকৈ খানা চানা খাই আছে আৰু কোনোবাই এনেকৈ খানা চানা খাব বহি গ'ল আৰু এয়া হ'ল ইয়াৰে এটা ধুনীয়া ভিউ আৰু ইয়াতে ফটো চটো উঠিবলৈ ধুনীয়া হয় এখন দেখিছেনে কি সুন্দৰ ঠাই আৰু আগফালে এনেকুৱা এটা ভিউ আপোনালোকে দেখিবলৈ পাব এইখন হ'ল দলং আৰু এনেকৈ হেল্ল' ৰাইজ মই বৰ্তমান আছোঁ আমাৰ বকৰ পৰা বহু কিছু দূৰত এখন ধুনীয়া পিকনিক প্লেচ ঠাই আৰু ঠাইখনৰ নাম কৈ আছোঁ মই শেষত কৈ আছোঁ গতিকে ভিডিঅ'টো চাই থাকিলে গমেই পাব আৰু ঠাইখন কেনেকুৱা কি পৰিৱেশৰ ঠাই আপোনালোকক ধুনীয়াকৈ পিকনিক খাবলৈ ইয়াতে আহিব পাৰে নে নোৱাৰে সকলোখিনি দেখুৱাই থাকিম গতিকে চাই থাকক ব্লগটো শেষলৈকে আৰু অলৰেডি মই আৰু পিকনিক খাবলৈ আৰডঙা গৈছিলোঁ আৰডঙাৰ পৰা মানে ইমান নেক্সট এটা ঠাই আহিছোঁ আৰু সেই ঠাইখন এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক ব্লগটো শেষলৈ আছোঁ এখন মাজত দলঙৰ ওপৰত আৰু আপোনালোকে চাব পাৰে এখন আগত আছে ধুনীয়া সুন্দৰ পাহাৰ তাৰপিছত আছে এটা সুন্দৰ নদী আৰু নদীটোত বাৰু বেছি পানী নাই আৰু এনেকুৱা কিছুমান ঘৰ বনাইছে আৰু এনেকুৱা কিছুমানে পানী মানে ওপৰত যোৱা বস্তু বনাইছে লগতে ফটো উঠাৰ কাৰণে কিছুমান পইণ্ট বনাইছে আৰু এই সৰুকেইটা যে আমাৰ খুৰীমাহঁতে দাদাহঁতে সেইকেইটা তাতে ফটো উঠি আছে আৰু সেয়াই আৰু পৰিৱেশ ভাল লাগিছে ঠাইখিনি মানে আমি কিবা কিবি খোৱা লোৱা বস্তু আনিছিলোঁ আৰু সেইবিলাক খালোঁ ল'লোঁ আৰু সেয়ে আৰু খাই লৈ উঠি এতিয়া আপোনালোকক ঠাইখিনি দেখুৱাওঁ আৰু এনেকুৱা আৰু ঠাই আহি যদি আহিব পাৰে আৰু পিকনিক খাবলৈ 2025 আৰু মই বৰ্তমান আছোঁ এটা ধুনীয়া খেৰৰ ঘৰৰ তলত আৰু দাদাহঁতে ফটো উঠি আছে আৰু খেৰৰ ঘৰটো এনেকৈ আহি ধুনীয়াকৈ এনেকৈ আৰু ৰাইজ এনেকৈ ধুনীয়াকৈ বহি ল'ব পাৰে বহি লৈ উঠি ধুনীয়াকৈ এনেকৈ আগত দেখি এনেকুৱা ভিউ উপভোগ কৰি আপোনালোকে একাপ যদি লাল চাহ লৈ এনেকৈ ভিউ এটা উপভোগ কৰিব পাৰে একেলাই ভাল লাগে যদি আৰু গাৰ্লফ্ৰেণ্ড থাকে আৰু ভাল লাগিব আমাৰ গাৰ্লফ্ৰেণ্ড নাই সেয়া দুখ হৈ নহয় গাইজ আৰু এনেকুৱা এটা সুন্দৰ ভিউৰ মাজত আৰু এনেকুৱাকৈ বহি কি সুন্দৰ এটা লাগিছে ক'ব নোৱাৰোঁ ভাষা নাই আহক আহিলে গম পাব ফটো উঠাৰ কাৰণে চলা এটা বেলেগ বিধি ল'লে ফটো উঠা মুচনীয়াৰ চাওক আৰু ইয়াৰে ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু ইয়াৰ বেলিটো লাহে অস্ত যাব আৰু আবেলি খোৱা লোৱা বাকী সকলো হৈ গ'ল এতিয়া যাব লাগে ঘৰ মানে বেলেগ আৰু কাম নাই টাইমো হৈছে এতিয়া প্ৰায় 4টা বাজি গ'ল আৰু এতিয়া ঘৰত যাব লাগে ঘৰ চলো